এই ৰাতিপুৱাই চাওক এতিয়া 6টা বাজিলে আৰু 6টা বজাৰ অৱস্থা চাওক কেনেকুৱা কুঁৱলী পৰি আছে। চবকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি আমাৰ ভোগালী বিহুত একচুৱেলি আমাৰ গাঁওখনত কি হয় এইটো আপোনালোকক দেখাবৰ কাৰণে অলপমান চেষ্টা কৰি আছোঁ। যিয়ে নহওক আজি লগ পাইছোঁ বিহুৰ দিনাখন আপোনালোকক আৰু দেখাই আছোঁ আপোনালোকক আমাৰ গাঁৱৰ ট্ৰেণ্ডিং আৰু আমাৰ ভোগালী বিহুত কি চলে আপোনালোকক সেইটো দেখাই আছোঁ। গতিকে ৱেলকাম বেক এগেইন আৱাৰ ইউটিউব চেনেল ট্ৰেভেল এণ্ড অট'মোটিভ এক্সপ্ল'ৰ। চাই ল'ব। চাওক আমাৰ ইয়াতে ৰেডি হৈ আছে মানে মানুহখিনি আদৰিবলৈ আৰু মানুহখিনিও আহি আছে। চাওক প্ৰৱেশ কৰি আছে আৰু এইজন আমাৰ পুৰণি ঢুলীয়া, আমাৰ গাঁৱৰ একচুৱেলি ঢুলীয়া বুলি কয়, বিখ্যাত মানুহ। চলো 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 চলো। তো বন্ধুসকল এইবিলাক হ'ল আমাৰ গাঁৱৰ কিছু পৰম্পৰা আগতে বহুত ভাল আছিলে, এতিয়া মানুহখিনি অলপ টান পোৱা হ'ল আৰু ঠাণ্ডাও বহুত পৰিলে আৰু বৰ্তমান নতুন প্ৰজন্ম অলপ কিছুমান দিগদাৰো মানে পায় চাগে, নাজানো আৰু বাৰু যিয়ে নহওক। এইটো আছিলে একচুৱেলি গাঁৱৰ কীৰ্তন, যিটো নেকি ভগৱানক উৎসৰ্গা কৰি পেলাই কীৰ্তন কৰা হয় আৰু মানুহ ঘৰে ঘৰে গৈ আশীৰ্বাদ দিয়া হয় আৰু স্পেচিয়েলি আৰু খোৱা বোৱাখিনি হয় আৰু মানুহ ঘৰত পিঠা লাড়ু এইখিনিতো থাকেই বিহুত, আৰু এইটো বিহুতে হ'ল খোৱা বিহু আৰু যিয়ে নহওক। এতিয়া আমি লাষ্ট এটা ষ্টেপ আছে, আমি এতিয়া কীৰ্তন কৰি এতিয়া এটা টাইমত গোটেই গাঁৱৰ লগ হৈ পেলাই আমি ভেলাঘৰ জ্বলাই দিম, মানে মেজি জ্বলাম। আৰু তাৰ কাৰণে অকণ ঘৰত গৈ আছোঁ, মানে বাবুক আনিম এতিয়া, যিয়ে নহওক অলপ দেখাই আছোঁ ষ্টে টিউন। আৰু মই গৈ আছোঁ এটা লুংলুঙীয়া ৰাস্তাৰে মানুহৰ বাৰীৰ ঘৰৰ পাছে গৈ আছোঁ। অ'কে, তেনেকুৱা দৃশ্য চাওক। ৰাতিপুৱাই ইমান নিয়ৰ। তো আমাৰ ইয়াতে মেজি জ্বলোৱা হ'ব আৰু দেখাই দিছোঁ এইটো মেজিটো আছে। মানুহখিনি আহি পোৱা নাই এতিয়ালৈকে। হা
ফাইনেলি কীৰ্তন আমাৰ ঘৰ আহি পালে। এতিয়া আমি আমাৰ ঘৰত কৰি আছোঁ কীৰ্তন।